অসমবাসীৰে দেখিছে বাহিৰৰ ধান খেতি এনেকুৱা হৈছে। চাওক আজি আহিলোঁ ধান খেতি চাবলৈ। ঘৰত থাকিলেতো নিজৰ খেতি পথাৰে চাব যোৱা হয়, সেইকাৰণে বাহিৰত আহিলোঁ। ইয়াতো বৰষুণ নাই বেছি, ফাটি গৈছে মাটিবোৰ দেখিছেনে? ফাক মেলি গৈছে পুৰা। অলপ চলপ পানীও আছে, ইমান নোহোৱাও নহয়, কিন্তু ইয়াৰ খেতিবোৰ অলপ বেলেগ টাইপৰ, আমাৰ তাৰ দৰে নহয়। কিবা দেখোন বেলেগ চিষ্টেমত ৰুই এডাল দুডাল ৰুই দিয়ে। তেনেকুৱা কি কেনে লাগিছে? ভাল লাগিছেনে? গৈ আছোঁ এনেই ফুৰি কেনে লাগিছে জেগাবোৰ? সদায়তো নিজৰ গাঁওখনত থাকে চবে ন, আজি ভাবিলোঁ আপোনালোকক বেলেগ এখন গাঁও দেখাওক। দেখিছেনে? ইমান ডাঙৰ খেতি পথাৰ নহয়, প্ৰায় হ'ব 10-15 বিঘামান মাটি। ইয়াত খেতি মানে যি টি কৰে, কুঁহিয়াৰ তাৰপিছত আৰু আপোনাৰ প্লাইবোৰ্ডৰ গছৰ খেতি, ধান, মানে চব খেতি কৰি দিয়ে। এই যে দেখিছেনে, সেউজীয়া এই হৈছে কুঁহিয়াৰৰ খেতি, ডাঙৰ এই কুঁহিয়াৰৰ বাগানখন। আৰু এইবোৰ দেখিছেনে গছবোৰ? এই গছবোৰ হৈছে প্লাইবোৰ্ড বনাই, এই গছৰ মানে প্লাইবোৰ্ডৰ খেতি বুলি ক'ব লাগিব আৰু। এইবোৰ পথাৰত আকৌ পানী আছে, ইমান পানী নোহোৱাও নহয়, এইবোৰত বঢ়িয়া পানী আছে। ভালে লাগিছে পৰিৱেশটো, সেউজীয়া পথাৰত। এই বগলীটো দেখিছে বগলী দেখিছে, কি মাছ বিচাৰি আছে, কিন্তু ইয়াত কিজানি মাছ নাই। দেখিছেনে? এই গৰু আছে, বগলী আছে, আৰু কিবা বেলেগ চৰাই আছে, তিতিহত চৰাই, এইটো তিতিহত চৰাই, এইটো বগলী। বেটাৰী গাড়ী আহি আছে এখন, ইয়াতো বেটাৰী গাড়ী চলে পুৰা। এই চাওক ভালকৈ, আজিলৈ এৰিছোঁ, বাই বাই।